হি গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা অদিতি চিৰিয়েলত অভিনয় কৰা অদিতি আচলতে হয় কোন, ঘৰ ক'ত, তেওঁ শিক্ষাগত অৰ্হতা কিমান, কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, সকলোখিনি জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। স্পন্দন টিভিত সম্প্ৰচাৰিত অদিতি চিৰিয়েলত অদিতি ৰিয়েল নাম হ'ল দলাপাল। দলাপালৰ ঘৰত সকলোৱে মৰমতে পিংকি বুলি মাতে। দলাপালৰ জন্ম হৈছিল 10 মে' তাৰিখে। তেখেতৰ ঘৰ হ'ল ধুবুৰীত, কিন্তু বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। দলাপালৰ পৰিয়ালত আছে মাক দেউতাক আৰু এজন ভায়েক। দলাপালৰ মাকৰ নাম হ'ল চন্দনা পাল, দেউতাকৰ নাম হ'ল প্ৰদীপ কুমাৰ পাল। এতিয়া জানো আহক তেওঁ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেওঁ স্কুলীয়া শিক্ষা লাভ কৰিছে গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুলৰ পৰা। তাৰ পাছতে তেওঁ গ্ৰেজুৱেশ্যন কৰে BN কলেজ ধুবুৰীৰ পৰা। দলাপালে অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল কাজল পিয়া, ময়ূৰপংখী, অনুৰাগ তোমাৰ বাবে, শাহু বোৱাৰী ইত্যাদি। আৰু বৰ্তমান তেওঁ অদিতি ধাৰাবাহিকত অদিতি চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু অদিতি অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, বাই বাই।